আজি ঘৰখনত সৰুকৈ নিয়মতি কৰা হৈছে। ঘৰখনত আই সকাম এখন কৰা হৈছে দেই। যিহেতু মাৰ গাটো বৰ এটা ভাল হৈ নাথাকে, এনাই ক'লে যে আই সকাম এখনকে পাতাচোন। সেইবাবে সকলো গোপিনী মাতি আজি সকামখন আগবঢ়োৱা হ'ল। আৰু ইমান ধুনীয়াকৈ আইতাগৰাকীয়ে ইমান সজাই পৰাই লৈছে। আৰু এইফালে সকলো গোপিনীয়ে আইতাসকলে এইফালে প্ৰসাদৰ কাৰণে সজাই আছে, কাটি আছে ফল মূল। আৰু মই এইফালে চাহ পানী দি লৈছোঁ সকলোকে। আকৌ এইফালে টিটুৱে মোৰ লগেই এৰি নিদিয়ে। এয়া দেখিছে নহয়, মোৰ একদম গাতে উঠিয়ে থাকিব আৰু এইফালে আইতাই টিটুক মাত লগাই আছে। সকামখনৰ সকলোবোৰ প্ৰথমৰ পৰা দেখাব পৰা নহ'ল দেই, কাৰণ ইটো সিটো কামৰ মাজতে যিকণ সময় পাৰিছোঁ সেইকণ সময় অলপমান সাঁচি ৰাখিছোঁ। এইফালে এতিয়া প্ৰসাদ সজাই মেলি হৈ গ'ল। আইতাগৰাকীয়ে চাকি বন্তি জ্বলাইছে, ধূপ ধূনা জ্বলাব লৈছে। আৰু ইমান যে ধুনীয়াকৈ সজাই লৈছে নহয়নে? আৰু এইফালে চাকি গছিৰ মাজত এনেকৈ কাৰ্টুন এটা দি দিয়া হৈছে দেই, যাতে ফেনৰ বতাহটোৱে চাকি গছ যাতে নুমুৱাই নিদিয়ে, বতাহটো যাতে মানে চাকি গছিত নালাগেগৈ। আৰু আইতাগৰাকী একদম ইমান ধুনীয়াকৈ পৰিপাটিকৈ সজাইছে ন, দেখিবলৈ কিমান ভাল লাগিছে। এইফালে এতিয়া সেৱা কৰি লোৱা হৈছে। যিহেতু আই সকাম হয়, ঘৰৰ গোটেইখিনিয়ে সেৱা কৰা নাই। যিহেতু মাৰ বাবে সকামখন পতা হৈছে, সেইবাবে পাপাই আহি সেৱা জনালেহি। আৰু লগতে এয়া মোৰ ভতিজা দেই, বাৰ ল'ৰা। তাত আকৌ ময়ো সেৱা ল'ব নোৱাৰোঁ, কাৰণ মই হ'লেও এতিয়া ঘৰলৈ উলিয়াই দিয়া ছোৱালী যে, সেইবাবে। এতিয়া প্ৰসাদ বিতাই মেলি, পায়স বিতাই মেলি এতিয়া সকলোৱে খাবলৈ আইতাই বহাই মেলি দিছে আৰু সজাই দিছে ধুনীয়াকৈ, আৰু আৰম্ভ কৰি দিলে চবেই খাবৰ বাবে। আৰু মই বৰ এটা ভালকৈ ভিডিঅ'বোৰ দেখাব পৰা নহ'ল, কাৰণ কামৰ মাজত মই ভিডিঅ'ই কৰিম নে আৰু কামেই কৰিম নহয় জানো, আপোনালোকেতো বুজি পাইছেই। আৰু নিজৰ ঘৰতে যেতিয়া নেকি পতা হয়, সেইবাবে সকলোবোৰ ভিডিঅ' দেখাব। শেষত আইগৰাকীৰ লগত একপি ফটো উঠিলোঁ। আৰু এই আইগৰাকীৰ পৰা যদি আশীৰ্বাদ পোৱা হয় ন, সেৱা জনাই, কিমান যে মনটো শান্তি লাগে, আৰু ফটো উঠিও যে কিমান ভাল লাগিছে। আৰু এইফালে আমাৰ ওচৰৰে বমা, আৰু সেয়া মোৰ হৈছে মাহী এনাই দেই, মানে এনাইৰ ভনীয়েক হৈছে। আৰু এইফালে তিনিওগৰাকীৰ লগত একপি।